Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info আপোনাক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব লাইছো আজি ভিডিওটো হৈছে এক্সপেক্টেড কাৰেন্ট এফেয়াৰ্স জুন টু আগষ্ট মাহৰ পাৰ্ট 8 হয় এটো ওকে পাৰ্ট 1 টু পাৰ্ট 7 অলৰেডি আপলোড হৈ গল যদি আপোনালোকে সেই ভিডিও কিটা চোৱা নাই তেনেহলে চাই ল'ব পাৰে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল এটালকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই কলম নকৰাকৈ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো গাইজ কোৱেশ্চন লোৱা আগতে প্ৰতিটো কোৱেশ্চন এনসাৰৰ তলত এক্সট্ৰা ইনফৰমেশন খিনি দিয়া গৈছে যদি আপোনালোকে ইম্পৰ্টেন্ট বুলি ভাবে তেনেহলে সেইখিনি নোট ডাউন কৰি লৈ যাব পাৰে Okay, guys, the first question to hoise which of the following was the first country to implement GST? Okay, guys, GST ওপৰত extra কৈ এটা ভিডিও আছে যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে চাব পাৰে তাত আমি আলোচনা কৰিছিলো GST ওপৰত যিবোৰ আহিবলগীয়া কোৱেশ্চন সকলোবোৰ আলোচনা কৰা হৈছে সেইটো পাৰ্ট 1 আছিল যিমানবোৰ এক্সপেক্টেড কোৱেশ্চন আছে সকলোবোৰ তাত কভাৰ কৰা যাব ওকে যদি আপোনালোকে সেই ভিডিওটো এতিয়ালৈকে চোৱা নাই তেনেহলে চাই লওক ইমপ্লিমেন্ট কৰা ফাৰ্স্ট কান্ট্ৰিখনৰ নামটো সুধিছে ওকে ইয়াৰ এনসাৰ আছে অপচন এ ফ্ৰান্স ওকে ফ্ৰান্সে ফাৰ্স্ট ইমপ্লিমেন্ট কৰিছিল GST আৰু যদি খুদা যায় সনটো কোনটো হেটো হ'ব 1954 ত ফাৰ্স্ট ইমপ্লিমেন্ট কৰিছিল আৰু এতিয়ালৈকে কিমানখন কান্ট্ৰিয়ে এডপ্ট কৰিলে GST হেটো হৈছে 160 কান্ট্ৰিয়ে এডপ্ট কৰিছে ওকে নেক্সট 2 নম্বৰ কোৱেশ্চন নাসাই পৃথিৱীৰ সকলোতকৈ সৰু উপগ্ৰহ কালাম সেট সফলতাৰে লঞ্চ কৰিলে ওকে এটা কোৱেশ্চনটো সুধিছে কি এই উপগ্ৰহটো নিৰ্মাণ কৰা বা বনোৱা কোন ভাৰতীয় কিশোৰৰ দ্বাৰা গৈছিল ওকে যোনটো কালাম সেট যোনটো উপগ্ৰহ বনোৱা গৈছিল যোনটো লঞ্চ কৰা গৈছিল কোন কিশোৰৰ দ্বাৰা নিৰ্মাণ কৰা গৈছিল বা আমি ক'ব পাৰো বনোৱা গৈছিল ওকে আৰু তেওঁৰ নামটো হৈছে কি অপচন ডি ৰিফাত শাহৰুখ ওকে ৰিফাত শাহৰুখ হৈছে সেই ষ্টুডেন্ট জনৰ নাম যিজনে কালাম সেট যোনটো উপগ্ৰহ আছিল হেতু নিৰ্মাণ কৰিছিল আৰু তেওঁ ভাৰতীয় হয় ওকে গাইজ এই কোৱেশ্চনটো ৰেড মাৰ্ক কৰিব পৰা যায় কাৰণ এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো খুদিব পাৰে যে কালাম সেট যোনটো উপগ্ৰহ লঞ্চ কৰিছিল নাসাৰ দ্বাৰা হেতু ভাৰতৰ কোন টিনেজাৰে নিৰ্মাণ কৰিছিল ওকে তেওঁৰ নাম হৈছে ৰিফাত শাহৰুখ ওকে মনত ৰাখিব নামটো আৰু এটো কেতিয়া লঞ্চ কৰা গৈছিল হেতু হৈছে 23 জুন 2017 ত লঞ্চ কৰা গৈছে আৰু এই স্যাটেলাইটটো কাৰ নামত ৰাখা গৈছে তেওঁ হৈছে এপিজে আব্দুল কালামৰ নামত ৰাখা গৈছে আৰু ৰিফাত শাহৰুখৰ ঘৰ ক'ত হেতু হৈছে তামিলনাডুত ঘৰ ওকে আৰু এই স্যাটেলাইটটো কথা কোৱা গৈছে যে এটো হৈছে সকলোতকৈ সৰু ওকে উপগ্ৰহ তাৰ ওয়েটটো হৈছে কিমান 64 গ্ৰামছ ওকে 64 গ্ৰামৰ সৰু এটা স্যাটেলাইট বনোৱা গৈছে 3 নম্বৰ কোৱেশ্চনটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI 2017 আৰু 18 কাৰণে সেকেন্ড বাই মান্থলি মুদ্ৰা নীতি সমীক্ষাৰ অনুসৰি কাৰেন্ট ৰিপো ৰেট কিমান ওকে কাৰেন্ট ৰিপো ৰেট সুধিছে ইয়াৰ এনসাৰ হৈছে অপচন বি 6.25% ওকে মনত ৰাখিব 6.25% next sign number question to lag bahisu sign number question to hoise in which of the article of Indian constitution the GST bill is linked okay yar answer to hoise option D article 368 okay tar logote ami janibo logia kotha tu hoise ki GST government juntu ase council ase tar chairman kun teo hoise finance minister Arun Jaitley okay mone rakhibo first number question to hoise which of the following words were added to Oxford English Dictionary on 27th June 2017 from India. Oxford English Dictionary যোনটো word add কৰা হৈছে 27 জুন 2017 ত হেতু হৈছে সানা মানে আমি অসমীয়া যদি কওঁ তেনে হলে হ'ব বুট ইয়াৰ এনসাৰটো হৈছে অপচন সি সানা ওকে আৰু কেতিয়া এড কৰা গৈছে হেতু হৈছে 27 জুন 2017 6 নম্বৰ কোৱেশ্চন ISRO has successfully launched GSAT 19 communication satellite through which launch vehicle okay kuntu launch vehicle দ্বাৰা launch কৰা গৈছিল হেতু হৈছে ইয়াৰ এনসাৰ হৈছে অপচন বি GSLV Mark 3 okay GSLV Mark 3 আৰু GSLV Mark 3 পপুলাৰ নামটো কি আনটা নাম হৈছে ফেট বয় বুলি কোৱা যায় okay ইয়াৰ ওপৰত এটা কোৱেশ্চন হ'ব পাৰে যে ফেট বয় কোনটো লঞ্চ ভেহিকল কোৱা যায় হেতু হৈছে GSLV Mark 3 okay মনত ৰাখিব আৰু এটো বনাওতে কিমান বছৰ লাগিছিল হেতু হৈছে 15 বছৰ লাগিছিল আৰু কিমান পইচা খৰচ হৈছিল হেতু হৈছে 300 crore okay next হৈছে 7 নম্বৰ কোৱেশ্চন who has won the Miss India 2017 title ইয়াৰ এনসাৰ হৈছে অপচন বি
Manushi Siller, okay? Manushi Siller হৈছে Miss India 2017. Miss India যোনটো কম্পিটিশন পাতে সেটো কোনে অর্গানাইজ কৰে সেটো হৈছে মিনাৰ দ্বাৰা অর্গানাইজ কৰা হয় 8 নম্বৰ কোৱেশ্চন how many parliament session took place at midnight since 1947 in India, okay? Guys এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো আপোনালোকে নোট ডাউন কৰি ল'ব কাৰণ এইটো কোৱেশ্চন 2017 and 18 ৰ কম্পিটিটিভ এক্সামত 100% চান্স আছে আৰু এটো খুদিব আহিব পাৰে এই কোৱেশ্চনটো, okay? কোৱেশ্চনটো খুদিছে how many parliament session took place at midnight since 1947 in India, okay? ভাৰতত 1947 চনৰ পিছত মধ্যৰাতি কিমানখন পাৰ্লামেন্ট সেশন হৈছে, okay? ইয়াৰ এনসাৰটো হৈছে অপচন সি 4 চাৰিটা এতিয়ালৈকে সেশন হৈছে গাইস চাৰিটা সেশন কি কি হৈছে এটো আমি হেতু জানি লোৱাটো দৰকাৰ ফাৰ্স্ট সেশনটো হৈছিল কেতিয়া আগষ্ট 15 1947 চনত হৈছিল, okay? 15 আগষ্ট 1947 ত হৈছিল কেতিয়া হৈছিল হেতু হৈছে ডিক্লেয়াৰ্ড ইন্ডিয়াস ইন্ডিপেন্ডেন্ট, okay? যেতিয়া ডিক্লেয়াৰ কৰা গৈছিল ইন্ডিপেন্ডেন্স বুলি তেতিয়া ফাৰ্স্ট সেশনটো হৈছিল মনত ৰাখিব ফাৰ্স্ট সেশনটো সেকেন্ড সেশনটো হৈছিল আগষ্ট 15 1972 চনত 372 15 আগষ্টত দিয়া হৈছিল হেতু হৈছে ইন্ডিপেন্ডেন্স ডে সিলভাৰ জুবলি যেতিয়া হৈছিল 25 টা বছৰ যেতিয়া পুৰা কৰিছিল ফ্ৰীডমৰ তেতিয়া সেকেন্ড সেশনটো হৈছিল মাজৰাতি, okay? নেক্সট থাৰ্ড সেশনটো কেতিয়া হৈছিল হেতু হৈছে 1997 15 আগষ্ট, okay? কেতিয়া হৈছিল কিয় হৈছিল হেতু হৈছে 50 বছৰ যেতিয়া পুৰা কৰিছিল ফ্ৰীডমৰ তেতিয়া মিডনাইট সেশন হৈছিল, okay? গোল্ডেন জুবলি পাতা হৈছিল ইন্ডিয়াস ইন্ডিপেন্ডেন্সৰ কাৰণে, okay? নেক্সট 6 নম্বৰ সেশন এন্ড লাষ্ট লেটেস্ট সেশন হয় এটো হেতু হৈছিল মিডনাইট 30 জুন 2017 কিহৰ কাৰণে হৈছিল জিএসটি যেতিয়া লঞ্চ কৰা গৈছিল, okay? গাইস এই পইণ্ট কিটা মনত ৰাখা দৰকাৰ আৰু এই কোৱেশ্চনটো আহা সম্ভাৱনা 100% আছে যে how many parliament session took place at midnight since 1947 in India, okay? কেটা সেশন হৈছিল হেতু হৈছে চাৰিটা সেশন মনত ৰাখিব নেক্সট 9 নম্বৰ কোৱেশ্চন ভাৰত আৰু কোনখন কান্ট্ৰিয়ে প্ৰধানমন্ত্ৰী এই দেশৰ যাত্ৰাৰ পিছত জুনৰ 2017 ত 11টা চুক্তিত সাইন কৰিছিল, okay? ইয়াৰ এনসাৰ হৈছে অপচন ডি পৰ্তুগাল, okay? গাইস তাৰ লগতে এটো পৰ্তুগালৰ কাৰণে ভাৰতীয় প্ৰধানমন্ত্ৰী দ্বাৰা প্ৰথমবাৰৰ দ্বিপাক্ষিক যাত্ৰা আছিল, okay? মনত ৰাখিব Next 10 number question world's first ATM was set up by which of the following, okay? Your answer is option D Barclays, okay? কেতিয়া কৰা গৈছিল হেতু হৈছে 27th June 1967 ত কৰা গৈছিল আৰু এটো কিয় কাৰণে হৈছে হেতু হৈছে 28th June 2017 ত 50 বছৰ পুৰা হৈছে সেই কাৰণে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় 50 বছৰ পুৰা হৈছে world first ATM or, okay? 11 number question the research of which IIT institute has developed a wireless technology AmbuSen to monitor hospital bound patient. The answer is option B he IIT institute or naam ki hetu hoise IIT Kharagpur. IIT Kharagpur e etu invent korise ki kore junjon patient ase teo gat ei junto AmbuSen junto sensor ase hetu logai dile ki hoy junjon bemari ase teo monitor koribo pare ECG, heart rate, temperature আৰু blood pressure কিমান আছে পেসেঞ্জাৰৰ হেতু মনিটৰ কৰিব পাৰে এম্বুলেন্সত থাকুতে হেতু কি হয় এক্সেস কৰিব পাৰে হেতু হৈছে ইন্টাৰনেট আনেবল ল্যাপটপ যদি আছে বা ট্যাবলেট আছে বা স্মাৰ্টফোনৰ দ্বাৰা এক্সেস কৰিব পাৰে মানে যোনজন পেসেন্ট আহি আছে এম্বুলেন্সৰ দ্বাৰা ডক্টৰ নাথাকিলেও সেইখিনি মনিটৰ কৰি থাকিব পাৰিব নেক্সট 12 নম্বৰ কোৱেশ্চন কোনটো অধিনিয়মৰ অনুসৰি আধাৰ নম্বৰ বা আমি ক'ব পাৰো আধাৰ এনৰোলমেন্ট নম্বৰ টু ফাইল ইনকাম টেক্স ৰিটাৰ্ণ এণ্ড নিউ পেন এপ্লাইৰ কাৰণে mandatory hoy, okay? Your answer is option B Finance Act 2017 or odhinot aadhar number ba aadhar enrollment number jeti apuni income tax file koribo naiba new pan card apply or karone apnar mandatory kori dise, okay? Ta logote ki korise June 9 2017 or supreme court or dara kora goise je pan card aru juntu aadhar card thake tar link korabo lagibo, okay? Aru ji hokolor agor taxpayer hokolor ji pan card already ase তেওঁলোকে কি কৰিব লাগিব আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব টাইম দিয়া গৈছিল 31 জুলাই ভিতৰত লিংক কৰাব লাগিব গাইস আৰু কিছু আৰু যদি নকৰাই তেনেহলে কি হ'ব যোনখন তেওঁলোকৰ পান কাৰ্ড আছে সেইখন কি কৰি দিব বাতিল কৰি দিয়া হ'ব আৰু এনেকুৱা কৰাও গৈছে কিমান লাখ পান কাৰ্ডৰ বাতিল কৰি দিয়া গৈছে বৰ্তমান ওকে নেক্সট কোৱেশ্চন টো আগবাঢ়িছো 13 নম্বৰ কোৱেশ্চন টো আহিছো ইণ্ডিয়া's first underwater metro tunnel will come up in which city, okay? কোনখন সিটিত ভাৰতৰ প্ৰথম underwater metro tunnel ahibo, okay? Your answer is option C Kolkata, okay? Kolkata ahibo first
আন্ডাৰ ৱাটাৰ মেট্ৰ' টানেল ওকে আৰু এইটো কোনটো ৰিভাৰত হ'ব সেইটো হৈছে হুগলী ৰিভাৰৰ দি পাৰ হৈ যাব ওকে যোনটো এই সুৰংগটো আছে সেইটো নদীখনৰ 30 মিটাৰৰ তলত বনোৱা গৈছে আৰু এইটো হৈছে হাওৰা ব্ৰিজৰ কিছু মিটাৰৰ ওচৰতে আছে ওকে নেক্সট বিশেষকৈ চাবলৈ গ'লে ভাৰতৰ প্ৰথম বৈ থকা নদী তলত এই সুৰংগটো বনোৱা গৈছে ওকে আৰু তাৰ লগতে ইয়াৰ কষ্ট কিমান আহিছে সেইটো হৈছে 60 কৰোৰ খৰচ হৈছে তাৰ লগতে এক্সপেক্ট কৰা গৈছে যে ইয়াৰ কামখিনি আছে যোনটো টানেল বনোৱা কামখিনি সেইটো কেতিয়াৰ ভিতৰত শেষ হ'ব সেইটো হৈছে ডিসেম্বৰ 2019 ৰ ভিতৰত ইয়াৰ কামখিনি শেষ কৰিব বুলি এক্সপেক্ট কৰা গৈছে ওকে 14 নম্বৰ কোৱেশ্চন তলত উল্লেখ কৰাৰ ভিতৰত কোন পলাতক অৱস্থাত প্ৰথম হাইকোৰ্ট জাজ যোন ৰিটায়াৰ্ড হৈছে ওকে ইয়াৰ এনসাৰ হৈছে অপচন এ CS কাৰ্নান ওকে আৰু তেওঁ কি হৈছে কেদিনমানৰ আগতে ৰিটায়াৰ হৈছে ওকে কেতিয়া ৰিটায়াৰ হৈছে যদি আমি ডেটটো চাওঁ তেনেহলে হ'ব 12 জুন 2017 ত তেওঁ ৰিটায়াৰ্ড হৈছে ওকে 15 নম্বৰ কোৱেশ্চন কোন ভাৰতীয় খেলুৱে 2017 চনৰ ফেবছ লিষ্টৰ ওয়াৰ্ল্ড হাইয়েষ্ট পেইড এথলেটিক ওকে ইয়াৰ এনসাৰ হৈছে অপচন ডি বিৰাট কোহলি ওকে গাইজ যোনটো ফেব লিষ্ট হয় তাৰ 100 জনৰ ভিতৰত বিৰাট কোহলি ৰেংক কিমান আহিছে সেইটো হৈছে 9 নম্বৰত তেওঁৰ ৰেংক আছে 16 নম্বৰ কোৱেশ্চন কাম্বালা যোনটো ট্ৰেডিশনেল বাফেলো ৰেস আছে সেইটো ভাৰতৰ কোনখন ষ্টেটত আয়োজন কৰা যায় ওকে ইয়াৰ এনসাৰ হৈছে অপচন সি কৰ্ণাটকত এই যোনটো বাফেলো ৰেস হয় সেইটো আয়োজন কৰা যায় 17 নম্বৰ কোৱেশ্চন ওয়াৰ্ল্ড লাৰ্জেষ্ট ৰিফাইনাৰী এণ্ড পেট্ৰোকেমিকেল কমপ্লেক্স কোনখন ভাৰতীয় ষ্টেটত স্থাপন কৰা যাব ইয়াৰ এনসাৰ হৈছে অপচন ডি মহাৰাষ্ট্ৰত স্থাপন কৰা যাব ওকে 18 নম্বৰ কোৱেশ্চন ইছৰো স্যাটেলাইট শিপছ আৰ সেট টু এলাৰ্ট পিপল এট ডেথ ৰেল ক্ৰসিং ওকে ইয়াৰ এনসাৰ হৈছে অপচন ডি আনমেন্ড 20 নম্বৰ কোৱেশ্চন GST কাউন্সিল has constitute how many sectoral groups for smooth rollout of the indirect tax okay ইয়াৰ এনসাৰ হৈছে অপচন A 28 20 নম্বৰ কোৱেশ্চন which country introduced its first X-ray space telescope okay কোনখন কান্ট্ৰিয়ে ফাৰ্স্ট X-ray space telescope introduce কৰিছে okay ইয়াৰ এনসাৰ হৈছে অপচন ডি চাইনা okay চাইনা ইন্ট্ৰোডিউস কৰিছে X-ray space telescope okay ইটো লঞ্চ কৰিছিল কেতিয়া সেইটো হৈছে 15 জুন 2017 ত লঞ্চ কৰিছিল 21 নম্বৰ কোৱেশ্চন মুম্বাইত থকা তাজমহল প্যালেস হোটেলে ইমেজ ট্ৰেডমাৰ্কটো কোনটো অধিনিয়মৰ অধীন ওকে ইয়াৰ এনসাৰ হৈছে অপচন বি ট্ৰেডমাৰ্ক এক্ট 1999 ওকে নেক্সট 22 নম্বৰ কোৱেশ্চন কেন্দ্ৰীয় চৰকাৰে বেংক একাউণ্টৰ ওপেনিঙত আৰু বিত্তীয় লেনদেনৰ ডেছ আৰু তাৰ পিছত বিত্তীয় লেনদেনৰ কাৰণে আধাৰ কাৰ্ড অনিবাৰ্য কৰা গৈছে ওকে ইয়াৰ এনসাৰ হৈছে অপচন সি 50000 টকা আৰু তাৰ ওপৰত যদি আপুনি লেনদেন কৰে তেনেহলে আপোনাৰ কি কৰিব আধাৰ কাৰ্ডৰ অনিবাৰ্য কৰা গৈছে ওকে আৰু বেংকে কৈছে যে 31 ডিসেম্বৰ 2017 ৰ ভিতৰত একাউণ্টৰ লগত আধাৰ কাৰ্ড কি কৰিব লাগিব লিংক কৰিব লাগিব বা সাবমিট কৰিব লাগিব আমি ওকে যদি আপুনি 50000 ওপৰত ট্ৰানজেকচন কৰে বা তাৰ লেনদেন কৰে তেনেহলে আপুনি আধাৰ কাৰ্ড বেংকৰ লগত সাবমিট কৰিব লাগিব 31 ডিসেম্বৰ টাইম দিয়া গৈছে 2017 ওকে 23 নম্বৰ কোৱেশ্চন হু ইজ দা অথৰ অফ দা বুক যোগ পুৰুষ ভাৰত ৰত্ন অটল জি ওকে ইয়াৰ এনসাৰ হৈছে অপচন ডি ৰমেশ পোখৰিয়াল তেওঁ লিখিছে কি বুকখনৰ নামটো কি মনত ৰাখিব যোগ পুৰুষ ভাৰত ৰত্ন অটল জি ওকে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে আহি থকা কম্পিটিটিভ এক্সাম বিলাকত যোগ পুৰুষ ভাৰত ৰত্ন অটল জি কোনে লিখিছিল তেওঁ হৈছে ৰমেশ পোখৰিয়াল ওকে নেক্সট 24 নম্বৰ কোৱেশ্চন who among the following was declared man of the tournament for ICC Champion Trophy 2017 okay your answer is option C Hussein Ali 25 number question and last question who was become the new brand ambassador to promote GST goods and service tax okay your answer to is option A Amitabh Bachchan guys আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই আজিলৈ ইমানেই বাই জয় আই অসম